এখন সৰু চহৰত এজন অন্ধ ভিক্ষাৰী আছিল। তেওঁ নিশা ইঠাইৰ পৰা সিঠাইলৈ যাবলৈ এটা লেম্প লৈ ফুৰিছিল। বিজুলী বাতিৰ পোহৰ নথকা এন্ধাৰ ৰাতি এটাত তেওঁ তেনেকৈ লেম্পটো লৈ ঘূৰি ফুৰোঁতে ফুৰিবলৈ অহা দল এটাই তেওঁক সন্মুখতে পালে। তেওঁক অন্ধ বুলি জানি আৰু হাতত লেম্পটো লৈ ফুৰা দেখি দলটোৰ চবৰে খুব হাঁহি উঠিল। তেওঁলোকে অন্ধ ভিক্ষাৰীজনক ইটিকিং কৰিবলৈ আৰম্ভ কৰিলে। হেৰি অন্ধ বুঢ়া মহাশয়, আপুনি চকুৰে নেদেখে, কিন্তু কিনো চখত লেম্পটো লগত লৈ ফুৰিছে? লেম্পটো ল'লেও জানো আপুনি দেখিব? অন্ধ হৈও লেবেল মাৰিবলৈ এৰিব পৰা নাই, লগত লেম্প লৈহে ফুৰে একেবাৰে। গোটেই দলটোৱে একেলগ হৈ তেওঁক ইটিকিং কৰি থকা শুনি ভিক্ষাৰীজন থমকি ৰ'ল। তেওঁ কিছু সময় মনে মনে ৰৈ থাকিল আৰু শেষত নিৰ্লিপ্ত হৈ উত্তৰ দিলে, বাচাহঁত, এই লেম্পটো মই কিবা দেখিবৰ বাবে লগত লৈ ফুৰা নাই। মই লেবেলো দিব বিচৰা নাই। এইটো মই চকু থকা মানুহবোৰৰ বাবেহে লৈ ফুৰিছোঁ, যাতে এজন অন্ধ মানুহ আহি আছে বুলি নেদেখাকৈ তেওঁলোকে মোক খুন্দিয়াই পেলাই থৈ নাযায়। অন্ধ মানুহজনৰ কথা শুনি দলটোৱে লাজ পাই তেওঁক ক্ষমা খুজিলে। ইয়াৰ পৰা পোৱা মূল শিক্ষা হৈছে, কিবা এটা দেখি আমি পটককৈ ধাৰণা কৰা কথাটোৱেই শুদ্ধ নহ'বও পাৰে। সেইবাবে আমি কেওটা দিশ চালি জাৰি চাই সিদ্ধান্ত ল'বলৈ বা কথা ক'বলৈ যত্ন কৰিব লাগে।